হেল্ল' বন্ধুসকল, এয়া দেখিছেনে? প্ৰথমতে মই আকাশখন দেখাওঁ। এনেকৈ অলপমান মেঘ দিছে, ভাবিছোঁ বৰষুণ আহিব বুলি। বৰষুণ আহিলে খুব ভাল লাগে আৰু বিৰাট ভাল হ'লহেঁতেন, যিহেতু বহুত গৰম আৰু ভাল পালোহেঁতেন। আৰু কি এতিয়া নাজানো আহিব নে নাহে। আৰু এয়া দেখিছেনে, এতিয়া সন্ধিয়ালৈকে মানুহ মিস্ত্ৰীবিলাকে কাম কৰি আছে, এনেকৈ দেখা পাইছে আপোনালোকে। আৰু বেচেৰাহঁতৰ কামটো কৰিবই লাগিব। আৰু দেখিছেনে, পূৰা বিল্ডিঙত এয়া মানুহবিলাক আহি গৈছে, গোটেই প্ৰায় হৈয়ে গৈছে, এইখিনি হ'লেই হৈ যায়। আৰু দেখিছেনে, সন্ধিয়া পৰ্যন্ত কাম কৰি আছে কেনেকৈ। যিহেতু কাম কৰি খাব লাগিব সিহঁতৰ, আৰু এনেকৈ বেচেৰাহঁতে কাম কৰি আছে। আৰু কাম নকৰিলেও খাব কি? এয়া লোহা লকৰবিলাক উঠাই আছে, হয়তো আকৌ বেলেগ জেগাত হয়তো লৈ যাব। আৰু দেখা পাইছে আপোনালোকে তেনেকৈ। আৰু লগতে ৰাস্তাটোৰ মাত দেখিছেনে, কিমান গাড়ী অহা যোৱা কৰি আছে এনেকৈ। আৰু ইমান গাড়ী অহা যোৱা কৰে ৰাস্তাটোত, মানে ৰাস্তা ক্ৰছ হ'বলৈ নোৱাৰি। আপোনালোককতো মই দেখুৱাইছে। আৰু আজি আকাশখনে দেখিছেনে, সৰু এটা কাছীজনো ওলাইছে, হয়তো আপোনালোকে দেখা পোৱা নাই। আৰু সৰু চাই কাছীজন ওলাইছে। আৰু মই যেতিয়াই কাছীজনটো দেখা পাওঁ, তেতিয়া খালী হাতেই দেখা পাওঁ। আৰু কাছীজন বোলে খালী হাতে দেখা পাব নালাগে। আৰু মোৰতো আৰু ফুটা কপাল, কি কৰিম, আৰু উপায় নাই, কপাল যেতিয়া বেয়া। তো বন্ধুসকল, আজিৰ সন্ধিয়াটো কেনেকুৱা লাগিল জনাবচোন আপোনালোকে।